নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে ভোট জলকীয়াৰ গুটি কেনেকৈ পচাই এনেধৰণৰ ধুনীয়া ধুনীয়া বীজ জলকীয়া আৰু ভোট জলকীয়া পাব পাৰি তাৰ বিষয়ে জনাম। এতিয়া আমি পচন সাৰ, গোবৰ আৰু ঘৰুৱা মাটিৰ সংমিশ্ৰণেৰে পাত্ৰটোৰ 40% মান অংশ ভৰাই দিম, যোনটো পাত্ৰটোৰ একেবাৰে তলৰ অংশত থাকিব। এতিয়া পাত্ৰটোৰ যোনখিনি বাকী অংশ আমি পুৰাবলৈ থাকি গ'ল, সেই অংশত আমি এনেকুৱা ধৰণৰ বালি ব্যৱহাৰ কৰিম। আচলতে এনেকুৱা ধৰণৰ বালি ব্যৱহাৰ কৰিলে গুটিটো গজিবলৈ সুবিধা পায়। পাত্ৰটোৰ তলৰ অংশখিনি বাৰু আমি মাটিৰে পুৰালোঁ, তাৰ বাকী থকা অংশখিনি আমি এনেদৰে যোনটো ঘৰৰ মিহি বালি থাকে, চাকি লোৱা বালিটোৱে এনেকৈ পুৰ কৰি ল'ম। দেখিছেনে ওপৰৰ অংশ কি সুন্দৰকৈ বালিটো মিহি আপোনালোকে দেখিব পাৰিছে। তাৰ পাছত যোনখিনি আমাৰ গুটিখিনি এই ভিডিঅ'ত দেখুওৱা ধৰণে আমি অলপ জুই খাৰ অৰ্থাৎ কি বুলি কয় এইটো আপোনাৰ ফুটছাই বা এঙাৰ লৈ পিনে সেইখিনিৰ লগত এনেদৰে মোহাৰি দিম। এনেদৰে মোহাৰি দিলে কি হ'ব, গুটিখিনি কোনো ধৰণৰ পৰুৱা বা পোকে আক্ৰমণ নকৰে। আচলতে তেতিয়া গুটিখিনি মানে কোনো ধৰণৰ পোকে খাব নোৱাৰে। দেখিব পাৰিছে এনেদৰে কি ধুনীয়াকৈ এনেকৈ মোহাৰি গুটিখিনি লগাই দিব। গুটিখিনিত ভালদৰে খাৰটো লাগি যোৱাৰ পাছত আমি এনেদৰে যোনখিনি আমি মাটি তৈয়াৰ কৰিছিলোঁ তাত এনেদৰে আমি গোটেইখিনি সিঁচি দিম। দেখিব পাৰিছে গোটেই পাত্ৰটোত ভালদৰে সিঁচৰিত কৰি দিব গুটিখিনি, যাতে গছবোৰ একে জেগাতে গোটা মাৰি নোলায়। এতিয়া গুটিখিনিৰ ওপৰত আমি এনেধৰণে মিহি মাটি যোনটো চাকি, আচলতে আমি যোনখিনি মাটি আগতে তৈয়াৰ কৰিছিলোঁ সেনেকুৱা ধৰণৰ মাটিৰ ওপৰত এনেদৰে চাকি ভালদৰে দি দিব, যাতে গোটেই গুটিখিনি মাটিৰে ঢাক খাই যায়। দেখিছে ভিডিঅ'ত দেখুওৱা ধৰণে আপোনালোকে চালনীও ব্যৱহাৰ কৰিব পাৰে। মোৰ লগত চালনী নাছিল বাবে মই এনেদৰে বেগেই কৰিলোঁ। মাটিৰে গুটিখিনি ঢাক খাই যোৱাৰ পাছত এনেদৰে হাতে মাটিখিনি অলপ লাহে লাহেকৈ দবাই দিব, মৰমেৰে কৰিব, এনেদৰে দবাই দিব। তাৰপাছত তাত আপোনালোকে কি কৰিব, তাত আপোনালোকে যিমান শতাংশ পানীৰ প্ৰয়োজন সিমান পানী তাত এড কৰি দিব। এনেকৈ দেখুওৱা ধৰণে লাহে লাহে এনেদৰে পানী তাত এড কৰি দিব। তাৰপাছত এই যোনটো পাত্ৰটো সেয়া আপোনালোকে যোনটো কুমলীয়া ৰ'দ, সেনেকুৱা কুমলীয়া ৰ'দত দিনত কমচে কম 6 ঘণ্টা বা 4 ঘণ্টা সময় থাকিব দিব। তাৰপাছত নিশ্চয়কৈ আপোনালোকে গছবোৰ দেখিব পাব। ধন্যবাদ।